आस्राबारि गरसिंफारा गामिनि रायजो राजाफोरनि थाखाय इएम रनजित बसुमतारिया दालां लुफुंनायखौ बेखेवनानै होबाय। चिरां जिल्लानि 14 नं चिरांदुवार समष्टिनि सिङाव थानाय आस्राबारि गरसिंफारा गामिनि गोबाव समनिफ्राय हान्थामेला खालामग्रा लामाखौ रायजो राजाफोरनि सुबिदानि थाखाय दालां लुफुंनायखौ इएम रनजित बसुमतारिया बेखेवनानै होबाय। गरसिंफारा गामिनि रायजो राजाफ्रा फोरमायदों दि गोबाव समनिफ्रायनो फरायसालियाव थांलाय फैलाय खालामनो उसुबिदा जानायखौ सिगांनि सरकारा नायसनाखैमोन, नाथाय दानि सरकारा बुंनाय लोगो लोगोनो दालांखौ मावफुंनानै होनायखौ गोजोननाय मोन्दों। लोगोसे दानि सरकारनि गेजेरजों गोबां आसनिफोर होनानै मदद होबोनायखौ गोजोननाय फोरमायो ओनसोलनि रायजो राजाफ्रा। আমার এইটো গৰচিংপাৰা গাঁওখনত আমাৰ বহুত অসুবিধা হৈ আছিলে। আমাৰ ল'ৰা ছোৱালীবিলাক স্কুল পঢ়িব যোৱা অহা যোৱাটো বহুত অসুবিধা হৈছে। এটা আমি বহুত দিনৰ পৰা আমি আগৰ চৰকাৰৰ পৰা আমি দাবী কৰি দি আহি আছিলো, কিন্তু দিব পৰা নাছিলে। কিন্তু এইটো আমাৰ PM আমাৰ এইটো চৰকাৰে প্ৰমোদ বড়ো অহাৰ পিছতে আমি এইটো ফেৰেঙা ছাৰে আমাক এইটো কমপ্লিট পুৰা কৰি দিছে। এইটো কাৰণে আমি বহুত বহুত ধন্যবাদ তাক দি আছো। আৰু কিছুমান ল'ৰা ছোৱালী এনে দুখীয়া ঘৰৰ এনে ৰেচন কাৰ্ডবিলাক পোৱা নাছিলে, এইটোবিলাকো সম্পূৰ্ণ হৈ আছে এতিয়া বৰ্তমান। আৰু এনে অৰুণোদয়বিলাকতো হৈয়ে আছে, আগতে হোৱা নাছিলে। এতিয়া এইটো চৰকাৰৰ পৰাই অৰুণোদয়বিলাক চবে পোৱা পাইছো। আৰু এইটো কাৰণে আমি আমাৰ ফালৰ পৰা ধন্যবাদ। আমি আজি আমাৰ PM ছাৰ ৰঞ্জিত বসুমতাৰীয়ে বহুত দিন ধৰি আমি যোজা কৰি আহিছিলো। মানে ইমান দিন দিম কোৱাতে পৰা নাছিলে, আৰু বিভিন্ন সময়ত সময় নপাৰ হিচাপতো কৰিব পৰা নাছিল। এতিয়া 4 বছৰ মূৰত পাৰ হোৱাৰ পিছত কৈছে হৈ যাব, ইমান চিন্তা কৰিব নালাগে। এই বিষয়ে বহুতবাৰ অনুৰোধ কৰিছিলোঁ, দিম কৈছিল, কিন্তু এইবাৰ মোকলাই দিলে। আমাৰ বহুত ভাল হৈছে। আৰু এই ৰাস্তাখন বহুত বেয়া আছিল। ল'ৰা ছোৱালীবিলাকে স্কুল অহা যোৱা আৰু গাঁৱলীয়াসকলৰ অহা যোৱা এটা বহুত অসুবিধা আছিল, এতিয়া সুবিধা হৈছে। অসুবিধা মানে বেছিকৈ স্কুল যোৱাটো বেছি অসুবিধা, আৰু কিবা বজাৰ হয়তো কিবা কিবি বিক্ৰী কৰিবলৈ লৈ যোৱাটো বহুত অসুবিধা হৈছিল। মানে পানী এক কোমৰমানকে দ আছিল, ইয়াত পাৰ কৰিবৰ কাৰণে বহুত দিগদাৰ হৈছিল। এইটো ৰণিখাটাৰ পৰা একদম কেলাহতীলৈকে চিধা এই মথাউৰিটো চাইড হৈ যাব, মথাউৰিটো পাই। PM ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিম যে কেতিয়াবা কোনখন এৰিয়াত অলপ বেকৱাৰ্ড এৰিয়া আছে, যাতে এইবিলাকক অলপ চাই চিতি অলপ ৰিপেয়াৰিং কৰি দিয়া যায়। এই আমিনপাৰা ছাইডতো কালভাৰ্ট হোৱা নাই, 2টা এৰিয়া আছে, 3টা এই মাজতো আছে, আৰু এইখিনি অলপ আছে। এইটো যাতে কৰি দিয়ে আমাৰ ছাৰ।